নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে আগতে মোৰ ভিডিঅ'টো দেখিবলৈ পাইছিলে। আজি আপোনালোকক দেখাম ৰঙালাও খেতি। আগতে আপোনালোকে দেখিছিলে ৰঙালাও গছ কেইজোপা সৰু হৈ আছিলে, কলি মেলা নাছিলে। আজিৰ ভিডিঅ'ত ডাঙৰ হোৱা কলি মেলা দেখাম। আৰু এইফালে দেখিবলৈ পাইছে এইজোপা, এইটো লাগি আছে আৰু এইটো লাগি আছে, পলিথিন মিলাই থোৱা আছে। আপুনি এতিয়া মোৰ ভিডিঅ' চাওঁতে মোৰ ভিডিঅ'ত কিমানটা লাইক আছে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে দেখিবলৈ পাইছে এইটো এটা আৰু এই দুটা, এইটো দেখিবলৈ পাইছে দীঘলীয়া এটা ৰঙালাও, সুন্দৰ এটা ৰঙালাও। আৰু এইটো দেখিবলৈ পাইছে ডাঙৰ এটা ৰঙালাও। আৰু এইফালে দেখাবলৈ লৈছোঁ এইটো এটা ৰঙালাও পকিলেই। আৰু এইফালে দেখাবলৈ লৈছোঁ এইটো এটা আৰু এইটো এটা। আৰু এইফালে দেখিবলৈ পাইছে আৰু এটা ৰঙালাও। এইফালে দেখাব লৈছোঁ এইটো এটা ৰঙালাও। আৰু এইফালে দেখিবলৈ আছে এইটো এটা ৰঙালাও আৰু এইটো এটা ৰঙালাও, এইটো এটা আৰু এইটো সৰু, এইটো পকিলেই, এইটো এটা। আপোনালোকে দেখিবলৈ পাইছে প্ৰতিজোপাতে এটা দুটাকৈ কলি লাগি আছে আৰু ডাঙৰো হৈছে। আৰু এইফালে দেখাবলৈ লৈছোঁ এইটো এটা ৰঙালাও, এইটো এটা। ভিডিঅ'টো চাই আপোনালোকে কিবা এটা হ'লেও ভাল পালে লাইক কৰিব। মোৰ ভিডিঅ' প্ৰথম চাইছে বা আগতে চোৱা নাই, এতিয়া চাইছে, আৰু মোৰ সৰু সুৰা চেনেলটো ছাপোৰ্ট কৰিব, যাতে আগলৈ আগবাঢ়ি যাওঁ আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দেখুৱাওঁ। বন্ধুসকল, ভিডিঅ'টো এতিয়া ইয়াতে সমাপ্ত কৰিছোঁ।